তৰালি, তোমাৰ ইয়াতে আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে প্ৰণয়। মই এইখন পাৰ্কত আজি প্ৰথমবাৰ আহিছোঁ। অঁ, তোমাৰ কলেজৰ ওচৰতে দেখোন, তথাপি তুমি কেতিয়াও অহা নাই যে? নাই, মোৰ তেনেকুৱা সময়ে হোৱা নাছিল, সেইকাৰণে অহা নাই। এই পাৰ্কখনৰ লগত মোৰ বহুত স্মৃতি আছে তৰালি। দেউতা বাচি থাকোঁতে প্ৰায় মোক এই পাৰ্কখনলৈ লৈ আহিছিল। দেউতাৰ লগত যে কিমান স্মৃতি আছে ইয়াতে মোৰ। অঁ, সেইকাৰণে মোকো লৈ আহিছা? অঁ, তৰালি, তোমাৰ আমাৰ ঘৰত থাকি কেনেকুৱা লাগিল? মই জানো আমাৰ ঘৰখন সৰু, তোমালোকৰ নিচিনা বহুত ডাঙৰ ঘৰ নহয়, কিন্তু মই চেষ্টা কৰিম যাতে তোমাকো এখন তেনেকুৱা ডাঙৰ ঘৰত ৰাখিব পাৰোঁ। ঘৰ এখন সৰু ডাঙৰৰ লগত কথা নাহে প্ৰণয়। কথা হ'ল ঘৰত থকা মানুহবিলাকৰ মনটো কেনেকুৱা। আৰু এইকেইদিনৰ ভিতৰতে মায়ে মোক যেনেকৈ মৰম দিছে, মই সঁচাকৈ নিজকে বহুত সুখী বুলি ভাবোঁ। তৰালি, মই তোমাৰ হাজবেণ্ড নহয়, মই তোমাৰ এজন ভাল ফ্ৰেণ্ডৰ নিচিনাও থাকিব বিচাৰোঁ। সেইকাৰণে তোমাৰ মনত যিটো আহে সেইটো মোক নিঃসন্দেহে ক'ব পাৰা। ঠিক আছে প্ৰণয়, ময়ো তোমাৰ নিচিনা হাজবেণ্ড আৰু এজন ভাল ফ্ৰেণ্ড পাই নিজকে বহুত লাকি বুলি ভাবোঁ। তৰালি, তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। কি ছাৰপ্ৰাইজ? এটা নতুনকৈ বিজনেছ আৰম্ভ কৰিছোঁ। কেইদিনমান পিছত বিল এটা পাছ হ'ব আৰু তেতিয়া তোমাৰ ছাৰপ্ৰাইজটো দিম বাৰু। তেতিয়া তুমি নিজে গম পাবা। প্ৰণয় প্লিজ, মোক এনেকৈ ছাছপেন্সত নাৰাখিবা, মোৰ বহুত ভয় লাগে। ইমান ভয় কৰিব লগা একো নাই, ছাৰপ্ৰাইজ হয় আৰু মই জানো তুমি বহুত হেপ্পী হ'বা। ঠিক আছে, তেনেহ'লে ব'লা এতিয়া ঘৰত যাওঁ, মাও অকলে আছে। তুমি যে মাৰ ইমান কেয়াৰ লোৱা, সেইটো দেখি কিন্তু মোৰ বহুত ভাল লাগে। মোৰ মা হয় সিজনী, মই কেয়াৰ নল'লে কোনে ল'ব? ব'লা তেতিয়াহ'লে। মা কি খাই ভাল পায়? যোৱাৰ সময়ত লৈ যাম দিয়া। মা বাহিৰৰ বস্তু ইমান নাখায়, ডক্টৰেও মানা কৰিছে। হ'ব বাৰু, চাওঁ কি পোৱা যায়। ঠিক আছে তেতিয়াহ'লে নালাগে দিয়া, মই ঘৰতে মাতিবা বনাই দিম। ঠিক আছে, ব'লা এতিয়া। প্ৰণয়, মই এটা কথা কওঁ, বেয়া পাবা নেকি? বেয়া কিয় পাম, কোৱা আকৌ কি কথা? মোৰ পাপাক লগ কৰিব বহুত মন গৈছে। প্লিজ প্ৰণয়, এদিন সময় উলিয়াই মোক লৈ যোৱা না পাপাৰ ওচৰলৈ। এইটো আৰু কিবা বেয়া লাগিবলগীয়া কথা নেকি? ঠিক আছে, মই সময় উলিয়াই এইকেইদিনৰ ভিতৰতে তোমাক লৈ যাম। থেংক ইউ প্ৰণয়। এতিয়া যাওঁ বোলা। মই কিমান সময়ৰ পৰা আপোনাক ৱেইট কৰি আছোঁ, এতিয়াহে আপুনি আহি পাল। তোমাৰ এই খোৱা বস্তুবোৰ পেকেটিং কৰা দেৰি হ'ল, সেইকাৰণে। থেংক ইউ ছ' মাছ মা। মোক এটা ফোন কৰি দিয়াৰ লগে লগে আপুনি চব বস্তু ৰেষ্টুৰেণ্টৰ পৰা লৈ আহিল। এতিয়া মই এইবোৰকে আলহীবোৰক ছাৰ্ভ কৰিম। মইতো তোমাক আগতে কৈছোঁ যে ইমান টেনশ্যন ল'ব নালাগে, মই আছোঁ নহয় তোমাৰ লগত। ৰেষ্টুৰেণ্টত গ'লে আজিকালি সকলো পোৱা যায়, তেনেহ'লে তুমি কিয় ৰন্ধা বঢ়া কৰিব লাগে? আপুনি অহা মোৰ শাহুমায়ে দেখা নাই নেকি? নাই দেখা, তাতে ছাৰ্ভেণ্ট এজন কাম কৰি আছিল। মই সুধিলোঁ জোনালীৰ ৰুম কোনটো, দেখাই দিলে। মই ডাইৰেক্ট ইয়াতে আহিলোঁ। এতিয়া তুমি এইবোৰ বস্তু ছাইড কৰি থোৱা, তোমাৰ শাহুৱে যাতে গম নাপায় যে তুমি চব কিছু ৰেষ্টুৰেণ্টৰ পৰা আনিছা। আপুনি এইবোৰ চিন্তা কৰিব নালাগে, মই এতিয়া চব কিছু মেনেজ কৰিম। ডালিমি, তুমি হঠাৎকৈ আহিলা যে? অঁ মিছেছ চলিহা, এই মোৰ জোনালীৰ কাৰণে বহুত মনত পৰি আছিল, সেইকাৰণে এনেকৈ হঠাৎকৈ আহিলোঁ, বেয়া নাপাব আপুনি। নাই নাই, আপোনাৰ ছোৱালীৰ ঘৰ, আপুনি যেতিয়া মন যায় তেতিয়া আহিব পাৰে, বেয়া কিয় পাম? পিছে এইবোৰ কি? অঁ এইবোৰ এই জোনালীৰ কিছুমান বস্তু ঘৰতে আছিল, সেয়াৰ বোলে প্ৰয়োজন হৈছে, মই লৈ আহিলোঁ। অঁ ভালেই কৰিছা দিয়া। পিছে আজি তুমিও থাকা, আমাৰ কিছুমান ৰিলেটিভ আজি আহিব। তোমাকো ইনভাইট কৰিম বুলি ভাবিছিলোঁ, কিন্তু পাহৰিয়ে গ'লোঁ। অঁ মা, আজি তুমিও থাকা নহ'লে? নাই নাই মিছেছ চলিহা, আজি মোৰ সময় নহ'ব, মোৰ অলপমান বাহিৰত কাম আছে, কেতিয়াবা আহিম দিয়া। অঁ ঠিক আছে তেনেহ'লে। জোনালী, তুমি চব কিছু ৰেডি কৰিছানে? আপুনি চিন্তা কৰিব নালাগে মা, মই চব কিছু ভালদৰে তৈয়াৰ কৰিম। ঠিক আছে বাৰু। থেংক গড, মোৰ শাহুমায়ে একো গম নাপালে। আৰু মই যে তোমাক কথাটো কৈছিলোঁ, তুমি কি পাহৰি গ'লা নেকি? কোনটো কথা মা? তুমি কি এইখন ঘৰত থাকি ইহঁতৰ চাকৰিনী হৈ থাকিবা নেকি? তুমি আৰু নয়ন ইয়াৰ পৰা বেলেগত থকাৰ ব্যৱস্থাটো কৰা, সেইটো কথা কিমানবাৰ ক'ব লাগে তোমাক? মই তেনেকুৱা চান্সে পোৱা নাই অ' মা, কেনেকৈ ক'ম? এনেকুৱা ফেমিলিৰ মাজত থাকিলে তুমি সদায় আজি ইয়াৰ কাৰণে এইটো কৰিব লাগিব, কালি তাৰ কাৰণে সেইটো কৰিব লাগিব, বুজিছা? তুমি যদি এতিয়া নয়নৰ লগত বাহিৰত থাকা, তেতিয়া তোমাক কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰিব।
সেইটো কথা হয় মা, মই বুজিছোঁ, কিন্তু মই সেনেকুৱা চিটুৱেশ্যন পোৱাই নাই যে নয়নক ক'ম। আজি আৰু ইমানবোৰ আলহী আহিব, তাৰ কাৰণে এইবোৰ ৰন্ধা বঢ়া কৰিব লাগে। তথাপিও কথাটো এবাৰ ভাবি চাবা, ইয়াতে আৰু কিমান দিন থাকিবা। যেনেকৈ নহওক তুমি নয়নৰ লগত বেলেগত থকা ব্যৱস্থাটো কৰা, আৰু মিছেছ চলিহা ইয়াক অকলে থাকিব দিয়া। আপুনি ঠিকে কৈছা, ঘৰত ইমানবোৰ কাম কৰা মানুহ থাকোঁতে মোক ইটো সিটো কামৰ কাৰণে অৰ্ডাৰ দি থাকে। মই ঘৰৰ বোৱাৰী হওঁ, কাম কৰা মানুহটো নহয়। এতিয়া সেইবোৰ বাদ দিয়া, তুমি ইয়াৰ পৰা কেনেকৈ বাহিৰত ওলাব পাৰা সেইটো ব্যৱস্থা কৰা। পিছে মা, তৰালিৰ কি খবৰ? ফোন কৰিছিলেনে নে আপুনি? নাই, তোমাৰ পাপা মাজে মাজে ফোন কৰে, মই নাম্বাৰটো ব্লক কৰি থৈ দিছোঁ। ফোন কৰি কিজানি পইচা পাতি খুজিব। ঠিক আছে, মই এতিয়া যাওঁ আৰু লেট নকৰোঁ। তুমি এইবোৰ ভাল কৰি মানুহক দিবা। আপুনি এইবোৰ চিন্তা কৰিব নালাগে মা, মই এইবোৰ কেনেকৈ দিব লাগে দিম। ঠিক আছে, কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিবা। ঠিক আছে মা। মা, আজি দুপৰীয়া কি বনাম? তোমাৰ যিটো ভাল লাগে বনালে হ'ল, মোৰ লগত কোনো কথা নাই। এবাৰ প্ৰণয়ক সুধি চাবাচোন, সি বা কি খায়। ঠিক আছে মা, মই সুধি চাম বাৰু। মাজনী, আমাৰ ঘৰত এনেকৈ কাম কৰাৰ কাৰণে তোমাৰ বহুত কষ্ট হৈছে নহয়নে? মই জানো তোমালোকৰ ঘৰত বহুত কাম কৰা মানুহ আছে, তুমি এইবোৰ কৰিবই নালাগে, কিন্তু আমাৰ ইয়াতে তোমাৰ বহুত কষ্ট হৈছে। তেনেকৈ কিয় কৈছা মা? মোৰ কাম কৰাৰ অভ্যাস আছে, মই ঘৰত থাকোঁতেও চব কামেই কৰিছিলোঁ। আমাৰ এই সৰু ঘৰখনত তোমাৰ মন বহিছেনে? কিয় নবহিব মা? আপোনাৰ নিচিনা এজনী মা পাইছোঁ যেতিয়া মোৰ ইয়াতে বহুত ভাল লাগিছে। বাহ, মাক জীয়েকৰ মাজত কি চলি আছে অ'? তুমি সেইবোৰত মাথা মাৰিব নালাগে। তোমাক যে কাম এটাৰ কথা কৈছিলোঁ, কিমান দূৰ আগবাঢ়িল কামটো? এইটো বেলেগ কিবা কামৰ আয়োজনী, প্ৰণয়ক কৰিব কৈছিলোঁ, এতিয়ালৈকে কৰাই নাই। ঠিকে আছে তেনেহ'লে। মা, আপোনাৰ ঔষধ খাবৰ টাইম হৈছে, ব'লা মই আপোনাক ঔষধ দিওঁ। হ'ব, ঔষধকেইটা তুমি দিব নালাগে, মই খাম দিয়া। প্ৰণয়, দুপৰীয়া কি খাবা আজি? তুমি মৰমতে দিলেতো মই বিষো খাব পাৰিম। বিষ খাব নালাগে দিয়া, কি চব্জি খাবা সেইটো কোৱা। তুমি যিটো মৰমতে বনাবা সেইটোৱেই খাম। ঠিক আছে, তেতিয়াহ'লে আজি আলুৰ দম বনাম। পিছে তুমি ক'ৰবাত যাবা নেকি? মিটিং এখন আছে, সোনকালে আহি পাম দিয়া। কালি তুমি ৰেডি হৈ থাকিবা, তোমাক যে ছাৰপ্ৰাইজ এটাৰ কথা কৈছিলোঁ নহয়, সেইটো তুমি কালি পাই যাবা। সঁচাই কৈ আছা? মই কেতিয়াবা তোমাক মিছা কথা কৈছোঁ? কোৱাটো নাই। তেতিয়াহ'লে বহুত এক্সাইটেড হৈ আছোঁ তোমাৰ ছাৰপ্ৰাইজটোৰ কাৰণে। ঠিক আছে, এতিয়া মই আহিছোঁ। হ'ব বাৰু। সঁচাকৈ জোনালী, তোমাৰ পৰা কিন্তু মই এইবোৰ এক্সপেক্ট কৰা নাছিলোঁ। তুমি ইমান ডাঙৰ মিছা কথা আমাক কেনেকৈ ক'ব পাৰিছা? আৰু ইমানবোৰ মানুহৰ আগত তুমি এনেকুৱা এযোৰ ড্ৰেছ পিন্ধি আহিছা, মই কি ক'ম? তুমি আজি সঁচাই মোৰ মান সন্মান শেষ কৰি দিলা। মোৰ এই ড্ৰেছযোৰ কি বেয়া হ'ল? আপুনি কোনটো ফালৰ পৰা এই ড্ৰেছযোৰক মোৰ বেয়া বুলি কৈ আছে? আপুনি জানে মোৰ এই ড্ৰেছযোৰৰ কিমান দাম? ড্ৰেছযোৰ যিমানেই দামী নহওক কিয় জোনালী, সেই ড্ৰেছযোৰ পিন্ধি যদি আনৰ চকুত তুমি ভাল হ'ব নোৱাৰা, তেতিয়াহ'লে সেইযোৰ মূল্যহীন। আপোনাক মই আগতে কৈছোঁ, মোৰ যি ভাল লাগে মই সেইটোৱে পিন্ধিম। কিন্তু তুমি ইমান মানুহৰ আগত এনেকৈ যোৱাৰ আগতে এবাৰ ভাবিব লাগিছিল জোনালী, আৰু মইতো তোমাক আগতে কৈ থৈ দিছোঁ। আৰু ৰেষ্টুৰেণ্টৰ পৰা তোমাক খোৱা বস্তু কোনে অৰ্ডাৰ দিব দিছিল জোনালী? মই আপোনাক আগতে কৈছোঁ যে মই একো বনাব নাজানো, তথাপি আপুনি মোৰ ওপৰত ইমান ডাঙৰ এটা ৰেছপঞ্চিবিলিটিছ দিছে। তুমি নোৱাৰা মই মানিছোঁ, কিন্তু তোমাক মই হেল্প ল'ব দিছোঁ নহয় বেলেগৰ, কিন্তু তুমি সেইটো কিয় নকৰিলা? নয়ন, তোমাৰ মা মোক ইমান কথা শুনাই আছে, তথাপি তুমি এটা মাতো দিয়া নাই এতিয়ালৈকে। তুমি নয়নক মাজত কিয় লৈ আহিছা জোনালী? তুমি মোৰ লগত কথা পাতা। মই কেতিয়াও ভাবিবই পৰা নাছিলোঁ জোনালী যে তুমি ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব পাৰিবা। এতিয়া মই কিটচেনত গৈহে গম পালোঁ যে তুমি চব বস্তু বাহিৰৰ পৰাহে অৰ্ডাৰ কৰিছা, কাৰণ যিবোৰ চব্জি ববিতাই মাৰ্কেটৰ পৰা আনিছিল সেইবোৰ চব ফ্ৰিজতে আছে। আজি সেইকাৰণে তোমাৰ মাৰ তোমালৈ মনত পৰিছিল, আৰু সেইবোৰ বেগত ভৰাই কি লৈ আহিছিল? খোৱা বস্তুৱেই লৈ আহিছিল নিশ্চয়। আপুনি কি ক'ব খুজিছে? মোৰ মাক দোষ নিদিব। এইটো তুমি বহুত বেয়া কৰিছা জোনালী। তোমাক মই আগতেই কৈছোঁ না, তুমি নোৱাৰিলে হেল্প ল'বা, কিন্তু তুমি সেইটো নকৰি বাহিৰৰ পৰা অৰ্ডাৰ কিয় কৰিব লাগে? নয়ন, এতিয়া তুমি মোক দোষ দি আছা। ইমান ডাঙৰ দোষ কৰিও তুমি ইমান ডাঙৰকৈ কথা কেনেকৈ ক'ব পাৰিছা জোনালী? মইতো সেইটোৱে ভাবি পোৱা নাই। তুমি কি আচৰিত। মই এতিয়া ভালকৈ বুজিছোঁ যে আপুনি মোৰ আৰু নয়নৰ সংসাৰ হোৱাটো দেখিব নোৱাৰে।
আপুনি মোক নহয়, আপুনি তৰালিকহে পচন্দ কৰিছিল। মই এইখন ঘৰত অহাৰ কাৰণে আপুনি এইবোৰ দোষ সদায় মোৰ ধৰি থাকে। নয়ন, মই আৰু 1 মিনিটো এইখন ঘৰত থাকিব নোৱাৰোঁ। তুমি ব'লা, আমি বেলেগ ঘৰ লৈ তাতে থাকিম। তুমি পাগল হৈছা নেকি জোনালী? মই এইখন ঘৰ এৰি ক'ত যাম? য'তেই নাযাওঁ কিয়, এইখন ঘৰত মই আৰু তোমাৰ মাৰ লগত একেলগে থাকিব নোৱাৰোঁ। আজি তুমি তোমাৰ মা নহ'লে তোমাৰ পত্নী দুজনৰ এজনক চইচ কৰিব লাগিব নয়ন। এইবোৰ কি কথা জোনালী? বিয়াৰ এমাহ নহওঁতে তুমি বেলেগকৈ থাকিবলৈ ইচ্ছা কৰি আছা? এইটো কথা সঁচা, মই তৰালীক পচন্দ কৰিছিলোঁ। কিন্তু আজি যদি তৰালী নয়নৰ পত্নী হ'ল হৈ, ইমানবোৰ নহ'ল হৈ। দেখিছা নয়ন, তোমাৰ মা আজিও সেই তৰালীজনীৰে কথা কয়। তোমাৰ অকলে দোষ নহয় জোনালী, তোমাৰ মাও সমানেই দোষী। নয়ন, মই তোমাক কিবা কৈ আছোঁ। মই এইখন ঘৰত আৰু 1 মিনিটো থাকিব নোৱাৰোঁ। তুমি যিটো কৈ আছা সেইটো ইম্পচিবল জোনালী। মই মোৰ মাক এৰি কেতিয়াও বেলেগত নাযাওঁ। তাৰমানে তুমি মোক ভাল নোপোৱা? আৰু তুমি কি গোটেই জীৱন তোমাৰ মাৰ আঁচলত ধৰিয়ে থাকিবা নেকি? মাইণ্ড ইয়ৰ লেংগুৱেজ জোনালী। তুমি কি কৈ আছা তুমি জানা? ঠিক আছে তেতিয়াহ'লে তুমি তোমাৰ মাৰ লগতে থাকা। মই মোৰ মাক এতিয়াই ফোন কৰি কৈ আছোঁ, মোক ইয়াৰ পৰা আহি লৈ যাওক। এইটো তোমাৰ ইচ্ছা জোনালী। তুমি যদি যাব বিচৰা তেনেহ'লে যাব পাৰা। কি? তুমি মোক এনেকৈ ক'লা নয়ন? মই আৰু 1 মিনিটো ইয়াতে নাথাকোঁ। মই এতিয়াই মোৰ মাক ফোন কৰিম। মইতো বিশ্বাসেই কৰিব পৰা নাই যে জোনালীয়ে ইমান ডাঙৰ মিছা কথা ক'ব পাৰে আমাক। মই ইমান বুজোৱাৰ পিছতো তাই বাৰে বাৰে এনেকুৱা কৰে। কৈছোঁ তুমি নোৱাৰা, তুমি হেল্প লোৱা। আৰু এনেকুৱা এযোৰ ড্ৰেছ পিন্ধি আহিছে ইমানবোৰ ৰিলেটিভছৰ আগত, সিহঁতে কি ভাবিব? বাৰু এইটো নকওঁ সিহঁতে গম নাপায় যে খোৱা বস্তুবোৰ চব ৰেষ্টুৰেণ্টৰ, তাই বনোৱা নহয়। কিন্তু তাইক দেখি সিহঁতে কি ভাবিব? মই জানো মা, তুমি জোনালীৰ ভালটোৱে চিন্তা কৰা। কিন্তু মই এইটো বুজি নাপাওঁ তাই কি কৰিব খুজি আছে। মা, তুমি জোনালীৰ কথাবোৰত মন মাৰি নাথাকিবা। তাই খঙতে কৈছে আৰু। আজি জোনালীয়ে যিটো কাম কৰিছে সেইটোত মই বহুত কষ্ট পাইছোঁ নয়ন। জোনালীয়ে যদি নিজকে পৰিৱৰ্তন নকৰে তেতিয়াহ'লে ভৱিষ্যতত তোমালোকৰ আৰু বহুত প্ৰব্লেম আহিব। দেখিছা, তাই এতিয়াৰ পৰাই বেলেগকৈ থাকিব বিচাৰিছে। কিয়? মোৰ লগত থকাৰ কাৰণে সিয়াৰ ইমানেই অসুবিধা না? নাই মা, তুমি তেনেকুৱাকৈ নাভাবিবা। মই তোমাক এৰি কেতিয়াও নাযাওঁ। মা, তাইক কেইদিনমান মাকৰ ঘৰত থাকিব দিয়া, তেতিয়া অলপ বুজি পাব। তুমি কি ভাবিছা নয়ন? জোনালী তাৰ মাকৰ ঘৰত যাই পৰিৱৰ্তন হ'ব? তাত গৈ তাই আৰু বহুত কিছু কৰিব। কাৰণ তাইৰ এইবোৰ অভ্যাস তাৰ মাকৰ কাৰণেহে হৈছে। ডালিমী যদি জোনালীক আগৰ পৰাই ভাল শিক্ষা দিল হয় তেতিয়া আজি এনেকুৱা নহ'ল হয়। আৰু ডালিমী নিজৰ ছোৱালীক বুজোৱা বাদ দি তাই নিজেই খোৱা বস্তুবোৰ পেকেজিং কৰি লৈ আহিছে। এতিয়াতো মোৰ সন্দেহ হৈছে নয়ন যে তোমাৰ আৰু জোনালীৰ বিয়াখনো ডালিমীয়ে কিবা ষড়যন্ত্ৰ কৰিয়ে দিছে। এইবোৰ কি কৈছা মা? ঠিকে বুজিছোঁ নয়ন, নহ'লে তৰালীক বাদ দি তাই জোনালীৰ লগত তোমাক পঠিয়াই দিছিল কিয়? আৰু আজি যেনেকৈ জোনালীয়ে তুমি আৰু সি বেলেগত থকা বুলি ক'ল, তেতিয়াতো মোৰ এইটো ভালকৈ ক্লিয়াৰ হৈছে যে এইবোৰ কথাও ডালিমীয়ে সিয়াৰ মাইণ্ডত ভৰাই দিছিল। তুমি ইমান চিন্তা কৰিব নালাগে মা, লাহে লাহে চব ঠিক হৈ যাব।